হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই মৌচুমী আপোনালোকক স্বাগতম জনালোঁ মোৰ নতুন ইউটিউব চেনেললৈ। মোৰ ভিডিঅ'ত আপোনালোকে পাব মোৰ ডেইলি লাইফৰ ওপৰত, অলপ চলপ স্কিন কেয়াৰৰ ওপৰত, আৰু মই বেলেগ বেলেগ য়ামি ফুড কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। তো প্লিজ মোক ছাপোৰ্ট কৰিব, মোৰ ভিডিঅ'বোৰ চাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া কোনো ভিডিঅ' আপোনালোকে মিছ নকৰে। তো আজি মই মোৰ ফাৰ্ষ্ট ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ চবতকৈ ফেভৰেট মেগীৰ সৈতে। মেগী বহুতেই খাই ভাল পায়, মই বহুত খাই ভাল পাওঁ, বহুতেই য়ামিকৈ বনায় আৰু মই বহুত য়ামিকৈ বনাওঁ। তো মই আজি কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম। তো বেছি দেৰি নকৰি আজি মই ফাৰ্ষ্ট ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। তো মোৰ স্পেচিয়েল মেগীৰ কাৰণে আপোনালোকক লাগিব, মই এটা পিঁয়াজ কাটি লৈছোঁ আৰু জলকীয়া 3টা, বিকজ মই স্পাইচি খাই বহুত ভাল পাওঁ, আৰু বিলাহী এটা কাটি লৈছোঁ, আৰু 4 পিচ পনীৰ মই সৰু সৰুকৈ কাটি লৈছোঁ, আৰু মেইন মেগী, আৰু অকণমান হালধি আৰু মেগী মছলা। তো এয়া মই গেছটো জ্বলাই ল'লোঁ এণ্ড অকণমান গৰম হ'ব দিলোঁ। দিয়াৰ পাছত মই ইয়াতে দি দিম বাটাৰ। তো বাটাৰটো গলাৰ পাছত মই ইয়াতে দি দিলোঁ পিঁয়াজখিনি আৰু জলকীয়াখিনি। এইখিনি অকণমান মই এতিয়া লৰাই দিম। আৰু কোনে কোনে মোৰ নিচিনা স্পাইচি মেগী খায় মোক জনাবচোন কমেণ্টত। আৰু এইখিনিৰ মাজত মই অকণমান দি দিম ইয়াতে নিমখ, কাৰণ যিহেতু বাটাৰ অকণমান নিমখীয়া আৰু মেগী মছলাটো নিমখ আছে অলপ। তো ইয়াত মই দি দিলোঁ অকণমান নিমখ আৰু এইখিনি লৰাই দিলোঁ। আৰু এইখিনি অকণমান হোৱাৰ পাছত মই ইয়াতে দি দিম বিলাহীখিনি। তো মই ইয়াত দি দিলোঁ বিলাহীখিনি আৰু এইখিনি এতিয়া মই লৰাই দিম। এইখিনি ভালকৈ হোৱাৰ পিছত তাৰপিছত মই মেগীখিনি ঢালি দিম। তো এইখিনি অকণমান এনেকৈ আপোনালোকে লৰাই ল'ব, অকণমান সিজাই ল'ব, যাতে অকণমান পানীটো মৰি যায় বিলাহীৰ। আৰু ইয়াৰ পিছত অকণমান দি দিব হালধি, যিখিনি লাগে আৰু। তো হালধি দি অকণমান আপুনি লৰাই দিব। মই ইয়াতে অকণমান আকৌ হালধি দিলোঁ, কম হোৱা যেন পালোঁ। তো ইয়াৰ পিছত মই ইয়াতে দি দিম মোৰ মেগীখিনি ভালকৈ দিয়াৰ পিছত মই মেগীখিনি লৰাই দিম ভালকৈ, আৰু গেছটো কমাই দিম। গেছটো কমাই পেলাই মই মেগীখিনি ভালকৈ লৰাই দিম। তো তাৰপিছত ইয়াৰ ওপৰত মই মেগী মছলাটো দি দিম। মই 10 টকীয়া মেগী লৈছোঁ ইয়াতে, আৰু এইখিনি মই এতিয়া লৰাই দিছোঁ। আৰু এইখিনি অকণমান ভাজা হোৱাৰ পাছত ইয়াত পানী দি দিব, ভালকৈ মানে হোৱাকৈ, আৰু এবাৰতে পানী দি দিব যাতে এইখিনি সিজি যায় ভালকৈ। তো এইখিনি মই অকণমান এনেকৈ সিজিব দিছোঁ। আৰু এতিয়া মই ইয়াতে পানী দি ভালকৈ এইখিনি ঢাকন দি দিম, যাতে এইখিনি সিজি যায়। তো এতিয়া মই ইয়াতে ঢাকনিখন দি দিলোঁ। তো মই 2 মিনিট মান পাছত মই চাম এইখিনি আহি। তো এতিয়া 3 মিনিট হৈ গ'ল, মই এতিয়া এইখিনি চাম। তো প্ৰায় হৈয়ে গৈছে, আৰু এইখিনিতে মই ইয়াতে দি দিম পনীৰখিনি। আৰু ইয়াতে আপোনালোকে চীজো দিব পাৰে, একচুৱেলি মোৰ চীজ খতম হৈ গৈছিল তো মই দিয়া নাই। আৰু তো ইয়াতে মই অকণমান চিলি চচ দি দিছোঁ, ৰেড চিলি চচ হয়। আৰু এইখিনি অকণমান লৰাই দিলোঁ, গেছটো অকণমান বঢ়াই দিছোঁ দেই, আৰু ভালকৈ লৰাই পেলাই ফ্ৰাই হৈয়ে গ'ল। কেৱল মই চচখিনি অকণমান মিক্স কৰি দিলোঁ তাৰ লগত।
তো এতিয়া প্ৰায় হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এতিয়া মই আপোনালোকক দেখুৱাই টেষ্ট কৰি ইয়াতে মই অকণমান চচ দি দিছোঁ আৰু মই টেষ্ট কৰি কৈছোঁ কেনেকুৱা আছে বহুতেই ইয়াম্মি হৈছে আপোনালোকে ট্ৰাই কৰিব আৰু মোক জনাব আপোনালোকে কেনেকুৱা পায় খাই আজিৰ ভিডিঅ'টো কি আৰু ইমানতে সামৰিলোঁ লগ পাইছোঁ মোৰ অন্য এটি ভিডিঅ'ত আৰু ভিডিঅ'টো চাই কেনেকুৱা বুলি মোক জনাব নাপাহৰিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ এইখিনিয়ে বাই বাই